গাইজ বহুত গৰমত আৰু কাম বন কৰি আছোঁ ঘৰতে। আমাৰ ভাঙা ফুটা ঘৰ, বাঁহৰে বনাই আছোঁ ঘৰখন। তো বেৰাবিলাক ভাঙিছে, তাকে বেৰাৰ চচ ঢুকি আছোঁ আৰু মানে ফাদাৰ আছে আৰু লগৰ এজন আছে। তো সেয়াই আৰু দুখীয়া মানুহৰ ঘৰ আৰু বাঁহৰ লগতে বনাইছোঁ আৰু টকা পইচা নাই কাৰণে। এয়ে মোৰ জীৱন। ধ্বংসকাৰী বস্তু সেই এটা ধ্বংসকাৰী বস্তু। A few moments later. হেল্ল' গাইজ ৱেলকাম বেক টু মিষ্টাৰ লালা ব্লগ। মোৰ লগত বহুত মানুহ আছে আজি। এইফালে আছে গুটি, এইফালে এটা আৰু গাঁৱৰে। তো মানে বহুত দিনতে এটা ফ্লিপকাৰ্টত বস্তু এটা অৰ্ডাৰ দিছিলোঁ, তো আজি আহি গ'ল। তেতিয়া অলপ দেৰিয়ে হ'ল আহা, কাম চাম কৰি আছিলোঁ না, তাৰ কাৰণে এতিয়া গা চা ধুই পূৰা ফ্ৰেছ হৈ গ'লোঁ। এতিয়া আনবক্সিং কৰিম, একদম জেগাটোত আহি গৈছোঁ এইটোতে। তো চাওকচোন কি বস্তু দেখুৱাই আছোঁ। তো গাইজ এইটো বস্তুটো অৰ্ডাৰ কৰি অনা বস্তুটো এতিয়া আনবক্সিং কৰিম। এইফালে দেখুৱাওক, এইখন বিখ্যাত কিমচি, এইখানেদি আনবক্সিংটো কৰিব লাগিব আৰু মানে কাটি দিওঁ এইগিলা। এইগিলা নহ'ব এই মালটো ওলাই গ'ল আৰু এটা পেকেট আছে, এইটোকো খুলিব লাগিব। তো গাইজ ওলাব আৰু এই ওলাই গ'ল। ইফালে মাইকটো, এইটো মানে ৱায়াৰলেছ মাইক হয়। আপোনালোকৰ কাৰণে চাউণ্ডটো যে নইজ বহুত আহে তাৰ কাৰণে আনিছোঁ। তো গাইজ কি আছে চাৱা যাক, ওলাও কি আছে বে। তেৰিকা ফ্লেডাল কি বল, তাৰপিছত এইখন হ'ল কিবা কিবি জনম কুণ্ডলী, একদম পুৰা দীঘল লিষ্ট। এইখনৰ একো জৰুৰত নিহিহাই। মাইকটো হ'ল এইটো, তাৰপিছত ইটো মোবাইলৰ কুটিত লগাব লাগিব এতিয়া। এইটো আৰু মানে আইফোন যেতিয়া আছে, আইফোনত লগাই পেলাই ইয়াতে লগাব পাৰে এনেকৈ। হৈ গ'ল। তো ইমানেই আছিল আৰু এইখিনিয়ে বস্তুটো। মেইন বস্তুটো হ'ল এই তিনিটা, এইগিলা দৰকাৰ নাই, এইগিলা নালাগে। তো এতিয়া চাউণ্ডটো শুনাই আছোঁ বাৰু হেৰিত মোবাইলটোত লগাই পেলাই। তো গাইজ আজি হ'ল নেক্সট ডে। কালি মানে মাইকটো ইউজ কৰিবই নোৱাৰিলোঁ, দি ৰাতিটো বহুত চুজিলোঁ কিন্তু নহ'ল কামটো। পিছত ইউটিউবত চাই পেলাই কৰিলোঁ, মানে কি কানেক্ট হ'ল। তাৰপিছত মেইন কেমেৰা দি মানে ভিডিঅ' বনালে চাউণ্ডটো নাহে। তো এণ্ড্ৰইড মোবাইলত সেয়ে প্ৰব্লেম দিয়ে। তাৰ কাৰণে এটা এপ্লিকেশ্যন ডাউনলোড দিব লগা হ'ল, অ'পেন কেমেৰা বুলি। সেইটোৰ লগত কানেক্ট হয় আৰু মানে। তো আজি এতিয়া টেষ্ট কৰি চাম মাইকটো, মালটো এইটো লগাই আছোঁ, অলপ পিছত দেখুৱাই আছোঁ চাউণ্ডৰ কোৱালিটিটো। হেল্ল' গাইজ আপোনালোকে এতিয়া শুনাবলৈ চাউণ্ডটো শুনিবলৈ পাই আছে মাইক্ৰফোনটো দি, মাইক্ৰফোন নহয় ৱায়াৰলেছ মাইকটো দি, মাইকে দিচোন। তো এতিয়া চাউণ্ডৰ কোৱালিটিটো আগতে অলপ ভাল আহিছে চাগে, নাই নিশ্চয় আহিব লাগে। তো এতিয়া মই অলপ দূৰত যাই আছোঁ, আপোনালোকে শুনা পাইছেনে নাই ভালদৰে ক'ব। হেল্ল' গাইজ মাইক টেষ্ট। হেল্ল' গাইজ চাউণ্ডটো শুনা পাইছেনে আপোনালোকে? হেল্ল' গাইজ কেনে লাগছে চাউণ্ডটো? হেল্ল' গাইজ মাইক টেষ্ট। শুনা পাইছেনে আপোনালোকে? মাইক টেষ্ট। হেল্ল' মাইক টেষ্ট। ইউৰে my channel, YouTube channel, please subscribe now. মই এতিয়া মাইকেদি কথা কৈছোঁ, আপোনালোকে বুজি পাইছা না? মই বুজি পোৱা নাই। তো তুমি কিবা ক'বা নেকি অলপমান? মই এইখন কম, বহুত ভাল লাগছে মাইকটো আনাৰ। সেইটো ভাল কথা এইগিলাখন ভাল হ'ব বুলি ভাবছোঁ, আশা থাকিল। থেংক ইউ, ধন্যবাদ। থেংক ইউ। থেংক ইউ। হেণ্ডছেট দিবি, হেণ্ডছেট।
তো গাইস মাইকটো ভাল লাগছি না নাই যদি ভাল লাগছি সাউন্ডৰ কোৱালিটিটো ইনকে লাইক তা দিবি সর ইনকে সাবস্ক্রাইব দিবি তারপর এনকে কৰি ফেলে বেল আইকন অল কৰি দিবি তে গাইস তো ইয়া তাৰ অলপ কিবা বনাম ৰ হেল্ল' গাইছ তো মাইক্ৰফোনটো ভাল লাগিছে নে বাৰু আপোনালোকে কমেণ্ট কৰি জনাব আৰু মানে কালি অনা হৈছে কালিতো বহুত হেৰিয়ে হ'ল গোধা হৈ গ'ল মিলাব নোৱাৰিলোঁ আৰু আজিহে হেৰি কৰা হৈছে এইটো কাৰণে একদম এতিয়া বহুত চহেতহে ঘূৰি হ'লেও দেখাই ফুৰিছোঁ আপোনালোকক একদম কষ্ট চষ্ট কৰি হ'লেও তো একদম ভাল লাগিছে ষ্টিক কমেণ্ট এটা মাৰিব আৰু লাইকটো মাৰিব হেল্ল' চিক শুনা পাইছি নে হেল্ল' হেল্ল' হৈছে দে ইমানে